প্রধান খুশি হওয়ার কারণে যে কার্যালয় এই কার্যালয় ইতিমধ্যে আমি কার্যালয় নাম উন্মোচন করেছে। জিন্দাবাদ 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 জাতীয় পৰিষদ দলৰ হৈ নাইবা প্ৰতিদ্বন্দ্বী হিচাপে মোৰ হৈ যেন মনে প্ৰাণে সহায় কৰে, আশীৰ্বাদ দিয়ে আৰু যিকোনো পৰিস্থিতিতে আপোনালোকে যুঁজ কৰি যাবলৈ যেন মানসিক প্ৰস্তুতি লৈ আগবাঢ়ে। প্ৰচাৰ বৰ সুন্দৰ হৈছে, ৰাইজে বিপুল সঁহাৰি জনাইছে। কাৰণ আমাৰ দলটো এটা নতুন দল, এইটো দলত সমালোচনা কৰিবলগীয়া একো কামেই নাই। আমি নতুনকৈ আৰম্ভ কৰিছোঁ, গতিকে আমাৰ যিবোৰ কাম এতিয়া আমি হাতত লৈছোঁ, আমি যিবিলাক প্ৰস্তুতি হাতত লৈছোঁ, এই সকলোবোৰেই নতুন আৰু যাৰ কাৰণে ৰাইজে আমাক সুন্দৰভাৱে আঁকোৱালি লৈছে। আমি ৰাইজৰ মাজলৈ গৈ পেলাই আমাৰ কাৰ্যসূচীবোৰ বৰ্ণনা কৰিছোঁ। তেওঁলোকে আমাক আকৌ পুনৰ মাতিছে আৰু তেওঁলোকে কৈছে যে আপোনালোকে যিমান পাৰি প্ৰচাৰ বৃদ্ধি কৰক আৰু বৃদ্ধি কৰি পেলাই আপোনালোকৰ যাতে জয় হয় তাৰ কাৰণে আমি সকলোৱে আশীৰ্বাদ ৰাখিম। আৰু বিভিন্ন নামঘৰলৈ তেওঁলোকে লৈ গৈছে, নামঘৰত তেওঁলোকে আশীৰ্বাদ দিছে। গতিকে মই ইয়াৰ পৰা এটা অনুমান কৰিছোঁ যে ৰাইজে এইবাৰ পৰিৱৰ্তন এটা বিচাৰিছে, বিজেপি চৰকাৰখনৰ পৰা পৰিত্ৰাণ বিচাৰিছে আৰু পৰিত্ৰাণ বিচাৰি পেলাই আমাৰ নতুন দলটোক আদৰি ল'ব খুজিছে। 8জন আচলতে প্ৰতিদ্বন্দ্বী প্ৰত্যেকজনে এখন খেলত, যেতিয়া আপোনালোকে ফুটবল খেলটোৰ কথাই কৈছোঁ, যেতিয়া ফুটবল খেলে তেতিয়া প্ৰত্যেকজন প্লেয়াৰৰে সমান গুৰুত্ব থাকে, এজন কম এজন বেছি তেনেকুৱা নহয়। গতিকে আমাৰ 8জন কেণ্ডিডেট আছে, আচলতে প্ৰত্যেকজনেই সমান খেলুৱৈ। তাৰ ভিতৰতে আপুনি ক'ব পাৰে যে বেকত কোনোবাই খেলিছে বা ফ্ৰণ্টত কোনোবাই খেলিছে, এইটোৱে ক'ব পাৰে। তেতিয়াহ'লে মই ক'ব লাগিব যে ভৱেশ কলিতাৰ লগত মোৰ অলপ কণ্টেষ্ট হোৱাৰ সম্ভাৱনা আছে, কাৰণ তেওঁ যিহেতু এক্সিষ্টিং, গতিকে তেওঁ কিছুমান ক্ষেত্ৰত মোতকৈ অলপ আগবাঢ়ি আছে, যেনে টকা পইচাৰ ক্ষেত্ৰত। টকা পইচা তেওঁ বহুত আছে, টকা পইচা থকাৰ কাৰণে তেওঁ ৰংচঙীয়া প্ৰচাৰ চলাব পাৰিছে, তেওঁ গাড়ী ঘোঁৰাৰ বেছি ব্যৱস্থা কৰিব পাৰিছে, তেওঁ মানুহক কিছু প্ৰলোভনো দিব পাৰিছে বা তেওঁ কৰা কামৰ কিছু খতিয়ান দাঙি ধৰিব পাৰিছে। কিন্তু আমাৰ ক্ষেত্ৰত সেই প্ৰশ্নটো নাহে। গতিকে আমি মানুহক কেৱল আমাৰ যিখিনি কাৰ্যসূচী আছে, আমি যি কাম কৰিম বুলি ভাবিছোঁ, আমি MLA বিধায়ক হ'লে কেনেকৈ কাম কৰিম, এই কথাবিলাকহে ক'ব পাৰিছোঁ। কিন্তু আমাৰ আগৰ কামৰ কোনো খতিয়ান নাই। কিন্তু মোৰ ক্ষেত্ৰত অলপমান এটা আছে, গোৰেশ্বৰত মই চাৰ্কুল অফিচাৰ আছিলোঁ, আপোনালোক সকলোৱে জানে সেই কথাটো। গতিকে চাৰ্কুল অফিচাৰ হিচাপে মই যিখিনি কাম কৰি থৈ গৈছোঁ, যিখিনি ৰাইজলৈ সেৱা আগবঢ়াইছোঁ, সেইখিনিত কিন্তু ৰাইজ বহুত সন্তুষ্ট আছিল আৰু সেইটো সাহসতে মই ৰাইজৰ মাজলৈ গৈছোঁ। আৰু ৰাইজৰ মাজলৈ গৈ পেলাই যিটো উৎসাহ উদ্দীপনা দেখিছোঁ, তেওঁলোকে মোক এইবাৰ আদৰি ল'ব যেন লাগিছে। ভৱেশ কলিতা কণ্টেষ্টলৈ আহিব যেন লগা নাই। মই অতি কমেও 15,000 ভোটৰ ব্যৱধানত জয়লাভ কৰিম। মুখ্য যিটো ইছ্যু সেইটো হৈছে কাঁহ, কাৰণ কাঁহখনৰ লগত আমাৰ অসমীয়াৰ আৱেগ জড়িত হৈ আছে। আমাৰ অসমীয়া মানুহে 855জন শ্বহীদৰ বিনিময়ত আচলতে অসম চুক্তিখন পাইছিল। অসম চুক্তিখনৰ মতে বিদেশী চিনাক্তকৰণৰ সময় আছিল 1971 চনৰ 25 মাৰ্চ। কিন্তু যেতিয়া কাঁহ লৈ আহিলে বিজেপি গভৰ্ণমেণ্টে, লগে লগে সেইটো 2014 চনলৈ পৰিৱৰ্তন হৈ গ'ল। গতিকে যেতিয়া 2014 চন হৈ গ'ল, অসম চুক্তিখনৰ আত্মাটোকে বিজেপি দলটোৱে হত্যা কৰি পেলালে, যাৰ ফলত অসমীয়া মানুহৰ মনত এনেকুৱা আৱেগৰ সৃষ্টি হ'ল যে বিজেপি দলটোক আৰু গ্ৰহণ কৰাৰ কোনো প্ৰশ্ন নুঠে। আৰু তাৰ প্ৰতিশ্ৰুতিৰূপেই ফলস্বৰূপেই আমাৰ অসম জাতীয় পৰিষদ দলটো গঠন হৈছে। আৰু জাতীয় পৰিষদ দলটোৱে এতিয়াও আমি যুঁজি আছোঁ। আমি কাঁহ নামানো, আমাৰ মুখ্য প্ৰিন্সিপলটোৱে হৈছে এইটো, আমি কাঁহ নামানো কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ যে 84টা ছিটৰ ভিতৰত আমি চৰকাৰ গঠন কৰিব পৰা যি সংখ্যা লাগে, সেই সংখ্যা আমি অতি সহজতে পাই যাম। হয়, মোৰ এটাই আহ্বান হ'ব, মই অলপমান বড়ো ভাষাতে কৈ দিছোঁ এইটো। आंनि थाखाय नोंनि जोनोम नोंनि थाखाय आंनि जोनोम बे मुलुगाव फैमाल थाङा नोंथ' मालाय बादि नङा